গণৰাজ্য দিৱস সকলোলৈ শুভেচ্ছা যাচিছোঁ। অহাকালি বিটিআৰ পঞ্চম দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। এই চুক্তি দিৱস সকলো ডিষ্ট্ৰিক্ট আঞ্চলিক কাৰ্যালয়ত বন্তি প্ৰজ্বলন কাৰ্যসূচী লোৱা হৈছে। এই মৰমেও আমিও কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আজি আমাৰ হেড অফিচ মাইবংদে হাউচ ইয়াত আমিও লোৱা হৈছোঁ। এই দ্বাৰাই সকলো বিটিআৰ বাসিন্দা বা আমাৰ এই অঞ্চলত সকলো যে অহাকালি আমি পঞ্চম বিটিআৰ যে দিৱস উদযাপন কৰিবলৈ গৈ আছে, ইয়াত আগতীয়াই আমি সকলোক ওয়েলকাম কৰি কিনি শুভেচ্ছা যাচিছোঁ। আমাৰ বিটিআৰ এই এগ্ৰিমেণ্ট 2020 27 জানুৱাৰীত হৈছিল আৰু কালি আমাৰ 5 বছৰ পুৰা হ'ব। এই উপলক্ষে আমি জাষ্ট আজি 26 জানুৱাৰী ৰিপাব্লিক ডে লগতে আমি আজি আগতীয়াকৈ ডিষ্ট্ৰিক্ট লগতে আঞ্চলিক আৰু ইউনিট যিমান আমাৰ এফচি অফিচ আছে তাতে আমি আজি আগতীয়াকৈ এইটো ওয়েলকাম জনাই আমি 100 কেণ্ডেলছ আমি লাইটিং কৰিছোঁ। এই উপলক্ষে আমি এইটোৱে আমি আমাৰ বিটিআৰ বাসিন্দা জনাব বিচাৰিছোঁ যে আমি এইটো ভালকৈ আমি আগতীয়াকৈ ওয়েলকাম কৰিলোঁ। প্লাছ কাইলৈ আমাৰ এটা ডাঙৰ এটা কাৰ্যসূচী লোৱা হৈছে আমাৰ কাচিকত্ৰা চিৰাঙৰ কাচিকত্ৰা এই হায়াৰ ছেকেণ্ডাৰী ফিল্ডত। এইটো আমি এদিনৰ এটা কম্পেক্ট এটা প্ৰগ্ৰাম কৰা হৈছে। তাতে আমাৰ ভাল ভাল এজেণ্ডা আছে। আমি আমাৰ কাইলৈ বিটিআৰ এগ্ৰিমেণ্টত জনে চুক্তিত চাইন কৰিছিলে এই আলহীবিলাকো আমি ইনভাইট কৰিছোঁ। আৰু যিহেতু আমাৰ আজি কাইলৈ আমাৰ যিহেতু 5 বছৰ পুৰা হ'ল, বাকী আমাৰ কিছুমান আৰু যি আমাৰ দফাবিলাক আমি আজিলৈকে এক্সিকিউট কৰিব পৰা নাই, এইবিলাক এক্সিকিউট যাতে আমি সোনকালে কৰিব পাৰে এই উপলক্ষে আমি পাব্লিকৰ পৰা অলপ আহ্বান জনাইছোঁ। লগতে আমিও উইচ কৰিছোঁ যি বাকী দফাবিলাক আমি আজিলৈকে 5 বছৰত কমপ্লিট কৰিব পৰা নাই, এইটো যাতে সোনকালে আমি এইটো আমি এক্সিকিউট কৰিব পাৰে বা এইটো দফাবিলাক আমি পূৰণ কৰিব পাৰে এইটো আশা ৰাখিছোঁ আৰু পাব্লিকৰ সহায় আমি বিচাৰিছোঁ। ঠিক আছে।